নমস্কাৰ ছাৰ বাইদেউসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল ৰূপবল ডিজিটেল আছাম। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ মই বিদ্যালয়ৰ লগত জড়িত প্ৰতিটো সৰু ডাঙৰ কথা ভিডিঅ'ৰ যোগেদি আলোচনা কৰোঁ। ছাৰ বাইদেউসকল, আজি মই অন্য এক ভিডিঅ' আলোচনা কৰিম। যিহেতু আজি ৰবিবাৰ, গতিকে মই বিদ্যালয়ৰ লগত জড়িত এটা অত্যন্ত জৰুৰী কথা আলোচনা কৰিম। আমি মোবাইলত যিকোনো এখন ফটোৰ চাইজ কিদৰে তাইৰ চাইজটো কিদৰে সলনি কৰিম, কেনেদৰে আমি ফটোখন ৰিডিউচ কৰিম। আমি সকলোৱে গম পাওঁ যে আমাক বিভাগৰ ফালৰ পৰা প্ৰতিটো দিনত বেলেগ বেলেগ অনলাইন কাম কৰিব দিয়ে, য'ত আমাক ফটো আপলোড কৰিবলৈ দিয়ে আৰু ফটোসমূহৰ চাইজ দিয়া থাকে। সেইমতে আমি ডকুমেণ্টছসমূহ আপলোড কৰিব লাগে। কিন্তু আমি আমাৰ ফটোসমূহৰ চাইজ কম কৰিবলৈ বহুতো সময়ত অসুবিধা হয়, যাৰ কাৰণে আমি কামটো কৰিব নোৱাৰোঁ। গতিকে আমি এই ভিডিঅ'টোৰ যোগেদি কিদৰে ফটোৰ চাইজ আমি কম কৰিব পাৰিম, একো এপ ডাউনলোড নকৰাকৈ, উইথাউট এনি এপ। আমাৰ ফটোসমূহ সাধাৰণতে 1 MB, 2 MB, 5 MB এনেকুৱাকৈ থাকে, কিন্তু আমাক আপলোড কৰিব দিয়া টাইমত 100 KB বা 200 KB এনেদৰে আমাক ধৰি দিয়া হয়, য'ত আমি আপলোড কৰিব লাগে। তাতকৈ আমি বেছি চাইজৰ ফটো যদি আমি আপলোড কৰিব যাওঁ, তেতিয়াহ'লে আমাৰ ফটোখন আপলোড কৰিব নোৱাৰোঁ। ইমেজৰ চাইজ চেঞ্জ কৰিবলৈ আমি কোনো ধৰণৰ এপ ডাউনলোড কৰিব নালাগে। মই প্ৰথমতে মোবাইল ক্ৰম ব্ৰাউজাৰত গৈ ফটোৰ চাইজ মই আপোনালোক ৰিডিউচ কৰি মই দেখুৱাই দিম। আপোনালোকে ভালদৰে চাই যাব, স্কিপ নকৰাকৈ। আপোনালোকে তাৰপিছত নিজে নিজে ফটোসমূহৰ চাইজ কম কৰিবলৈ সহজ হ'ব। আহক এতিয়া চাম মই কেনেদৰে ক্ৰম ব্ৰাউজাৰত গৈ ফটো এখনৰ চাইজ কম কৰি ল'ম, আপোনালোকক দেখুৱাই আছোঁ। মই এয়া মোৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত গৈছোঁ। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত ইয়াতে মই চাৰ্চ কৰিম ৰিডিউচ ইমেজেছ। এনেদৰে আপুনি চাৰ্চ কৰিব ৰিডিউচ ইমেজেছ। মই আপোনালোকক ইয়াতে লিখি দেখুৱাই আছোঁ। ৰিডিউচ ইমেজেছ বুলি লিখিব। একেবাৰে কম সময়ত আপুনি ফটোৰ চাইজ আপুনি কম কৰিব পাৰিব। 5 পৰা 10 ছেকেণ্ডৰ ভিতৰত আমি ফটোখন চাইজ কম কৰিব পাৰিম। এতিয়া ৰিডিউচ ইমেজেছ বুলি মই চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেদৰে দেখি আছে ৰিডিউচ ইমেজেছ অনলাইন, ৰিচাইজ, JPG, BMP, GIF, PNG ইমেজেছ। এইটো আপুনি যিটো প্ৰথমত দেখি আছে তাত আপুনি ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ দেখিবলৈ পাব, ৰিচাইজ এণ্ড ইমেজ। ইয়াতে ৰিচাইজ এণ্ড ইমেজ আহি গৈছে। ইয়াতে আপুনি তলত দেখিছে চিলেক্ট ইমেজ। ইয়াতে আপুনি ইমেজ এখন চইচ কৰিব লাগিব। যিখন ইমেজ আপুনি আপলোড কৰিব সেই ফটোখন ইয়াতে চিলেক্ট কৰিব। মই চিলেক্ট ইমেজত লিখিছোঁ। তাৰপিছত আপোনালোকে দেখিছে ফাইলছ, ভিডিঅ'। এনেদৰে আপুনি ফটোখন কেমেৰাৰে তুলিও দিব পাৰে। মই ফাইলছত গৈ মোৰ মেমৰিৰ পৰা ফটোখন আনিম। মই ফাইলছত গৈ মোৰ যিখন প্ৰথম ফটো, মোৰ নিজৰ ফটোখন ইয়াতে মই আনিছোঁ। আপোনালোকে দেখি আছে মোৰ ফটোখনৰ চাইজ বৰ্তমান আছে 1.44 MB। আপোনালোকে তলত দেখি আছে 1.44 MB আছে ফটোখনৰ চাইজ। কিন্তু মই এইখন ফটো আপলোড কৰিব নোৱাৰিম। এইখনৰ ফটো চাইজটো মই কম কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে ফটোখনৰ তলফালে আহিব। তলফালে আহিলে আপোনালোকে দেখিব চইচ নিউ। আপোনাক দেখিছে ফৰ্মেট, কোৱালিটি, বেকগ্ৰাউণ্ড এইবিলাক দিয়া আছে, ৱেইট, হাইট এইবিলাক আপুনি কমাব পাৰিব। যিবিলাক আপোনাক লাগে কমাব পাৰিব। ইয়াতে কোৱালিটি বুলি তলত অপশ্যন দেখিছে ফৰ্মেটৰ ওচৰত। মই ফৰ্মেটটো আপোনালোকে JPG লাগে যদি JPG কৰিব, PNG লাগে যদি PNG কৰি ল'ব পাৰিব। মই JPG কৰি লৈছোঁ। JPG কৰাৰ পিছত JPG কাষত আপোনাৰ কোৱালিটি 90% দিয়া আছে। আপুনি ইয়াতে 50% কৰি দিয়ক। 50% কৰি দিয়াৰ লগে লগে আপোনাৰ ফটোখনৰ চাইজটো সলনি হৈ যাব। মই ইয়াতে 90 to 50 কৰি দিছোঁ। 50টো কৰি দি তলত দেখিছে ৰিচাইজ ইমেজ। ৰিচাইজ ইমেজত আপুনি ক্লিক কৰক। আপুনি বেকগ্ৰাউণ্ডো চেঞ্জ কৰিব পাৰে। কাষত দেখিছে মই ৰিচাইজ ইমেজ ক্লিক কৰি দেখিছে আপুনি আহি গৈছে ইউৰ ইমেজ হেজ বিন ৰিচাইজ। মোৰ ৰিচাইজ হৈ গৈছে। ইয়াতে 43.31 KB হৈ গৈছে। মোৰ যিটো আগত আছিল 1.44
MB আছিলে, এতিয়া হৈছে 43.31 KB। ইয়াতে মই এইখন ডাউনলোড কৰি লৈছোঁ। ইমেজ JPG অপেন, ইয়াত অপেন কৰিবৰ কাৰণে আহি গৈছে, মই এইখন ডাউনলোড কৰিছোঁ। এনেদৰে আপোনালোকে ফটোখন এনেদৰে ৰিচাৰ্জ কৰিব লাগে, একেবাৰে কম সময়ত আপোনালোকে এনে ডাউনলোড কৰি আপোনালোকে বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকৰ যেতিয়া ফটো আপলোড কৰিবলৈ কোৱা হয় আপোনালোকে এনেদৰে ফটোখন ব্যৱহাৰ কৰিব পাৰিব। ধন্যবাদ। মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। আজিলৈ এইখিনিয়ে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ আৰু এটা ভিডিঅ' আহি আছে, সেই ভিডিঅ'টো যাতে আপোনালোকে ন'টিফিকেশ্যনটো পায়। ধন্যবাদ।